নমস্কাৰ, এই ভিডিঅ'টো চাই থকা প্ৰতিজন ব্যক্তিকে মই মোৰ চেনেল জিকে ৱৰ্ল্ডলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে এনিমেলছৰ ওপৰত 10টা অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আহিছোঁ। যিকেইটা কুৱেশ্যনৰ পৰা আপোনালোকে বহুখিনি কথা জানিব পাৰিব। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো দবাই দিব। যাতে এনেকুৱা ইণ্টাৰেষ্টিং কিছুমান ভিডিঅ' আহিলে আপোনালোকে নটিফিকেশ্যন লগে লগে পাই যায়। লগতে ভিডিঅ'টো লাইক কৰিব আৰু কিবা যদি পৰামৰ্শ আছে তেনেহ'লে কমেণ্ট কৰি জনাব। আৰু এই ভিডিঅ'টো লগ বন্ধুৰ সৈতে শ্বেয়াৰ কৰি দিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথম কুৱেশ্যনটো হ'ল সকলোতকৈ ডাঙৰ জীয়াই থকা প্ৰাণীটো কি? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ব্লু হুৱেল। আৰু ইয়াতে মই আপোনালোকক এটা কথা জনাব বিচাৰিম যে ব্লু হুৱেল মানে ভাবে যে সকলোৱে মাছ বুলি, কিন্তু সি আচলতে মাছ নহয়। এইটো আচলতে মেমেল বুলি কয়, মানে অসমীয়াত স্তন্যপায়ী প্ৰাণী। মানে স্তন্যপায়ী মানে কি? যিবিলাক জীৱই ডাইৰেক্ট পোৱালি জন্ম দিয়ে, কণী দিয়ে, ডাইৰেক্ট পোৱালি জন্ম দিয়ে। যদি কণীৰ পৰাই যদি পোৱালি জন্ম তেনেহ'লে এইটো মেমেল নহয় বা স্তন্যপায়ী প্ৰাণী নহয়। ব্লু হুৱেলে ডাইৰেক্ট পোৱালি জন্ম দিয়ে কাৰণে ই কি হয়? মেমেল হয়, স্তন্যপায়ী প্ৰাণী হয়, মানে মানুহ এটা স্তন্যপায়ী প্ৰাণী। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটোলৈ যাম। 2 নম্বৰ কুৱেশ্যনটো হৈছে আটাইতকৈ ডাঙৰ জীয়াই থকা চৰাইটো কি? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অষ্ট্ৰিক। অষ্ট্ৰিক হৈছে আটাইতকৈ ডাঙৰ জীয়াই থকা চৰাই, মানে এইটো বিলুপ্ত হৈ যোৱা নাই, এতিয়াও আছে, সেইকাৰণে কৈছে জীয়াই থকা চৰাই বুলি। এতিয়া 3 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ হৰিণ কি? আৰু এইটো কুৱেশ্যন মই কৈ দিওঁ, আপোনালোকে যদি গুগলত চাৰ্চ কৰে তেনেহ'লে বেলেগ পাব পাৰে। কেনেকৈ বেলেগ পাব পাৰে? যদি আপোনালোকে চাৰ্চ কৰে যে ইন দ্য ৱৰ্ল্ড বুলি, যদি পৃথিৱীৰ ভিতৰত ডাঙৰ হৰিণ বিচাৰে তেনেহ'লে বেলেগ হ'ব। কিন্তু মই এইটো প্ৰশ্নটো দিছোঁ যে ভাৰতৰ আটাইতকৈ ডাঙৰ। আপোনালোকে গুগলত চাৰ্চ কৰিলে ভাৰতৰ ভিতৰত চাৰ্চ কৰিব। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চম্বৰ। চম্বৰ হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ হৰিণ। এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 4 নম্বৰ কুৱেশ্যনটো হৈছে এটা উটে কিমান দিন পানী নোহোৱাকৈ থাকিব পাৰে, মানে পানী নোখোৱাকৈ থাকিব পাৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 30 দিন। এটা উটে 30 দিন পানী নোহোৱাকৈ থাকিব পাৰে, সেইকাৰণে ই মৰুভূমিত জীয়াই থাকিব পাৰে। এতিয়া আমি 5 নম্বৰ কুৱেশ্যনটোলৈ যাম। 5 নম্বৰ কুৱেশ্যনটো হৈছে মহাকাশত যোৱা প্ৰথম জন্তুটো কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কুকুৰ। মহাকাশত যোৱা প্ৰথম জন্তুটো হৈছে কুকুৰ। ইয়াতে মই আপোনালোকক ক'ব বিচাৰিম, যদি আপোনালোকে এনেকুৱা ইণ্টাৰেষ্টিং কিছুমান কথা জানিব বিচাৰে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এই চেনেলটোত আপোনালোকে সদায় কিছুমান ইণ্টাৰেষ্টিং এনেকুৱা কিছুমান কথা গম পাই থাকিব, যিবিলাক কথাৰ পৰা আপোনালোকে পৰীক্ষাটো ভাল হ'বই, লগতে আপোনালোকৰ কিছু জ্ঞান বাঢ়িব, আপোনালোকে কিছু কথা নজনা কথা জানিব পাৰিব। তো আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে এই ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। এতিয়া আহক আমি 6 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 6 নম্বৰ কুৱেশ্যনটো হৈছে একমাত্ৰ স্তন্যপায়ী প্ৰাণী যিয়ে উৰিব পাৰে। আকৌ ইয়াতে স্তন্যপায়ী প্ৰাণী, আগতে মই কৈছোঁ স্তন্যপায়ী প্ৰাণী মানে কি, তো মই ডাইৰেক্ট ইয়াৰ এনচাৰটো কৈছোঁ, এইটো হৈছে বাদুলি। বাদুলি এটা স্তন্যপায়ী প্ৰাণী যিয়ে উৰিব পাৰে। এতিয়া আমি 7 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 7 নম্বৰ কুৱেশ্যনটো হৈছে এটা শিয়ালৰ কেইটা দাঁত থাকে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 42টা। মানুহ থাকে 32টা আৰু শিয়ালৰ থাকে 42টা। এতিয়া আমি 8 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 8 নম্বৰ কুৱেশ্যনটো হৈছে একমাত্ৰ মাছ যিয়ে বাঁহ বনায়। এতিয়া চৰাই বাঁহ বনায় বুলি আপোনালোকেও জানে, ময়ো জানো, কিন্তু মাছে বাঁহ বনায় বুলি আপোনালোকে চাগে আজিলৈকে শুনা নাই। তো আপোনালোকক মই আজি ক'ম কি মাছে বাঁহ বনায়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ষ্টিকুল বেক। ষ্টিকুল বেক মাছে বাঁহ বনায়। এতিয়া আমি 9 নম্বৰ কুৱেশ্যনটোলৈ যাম। 9 নম্বৰ কুৱেশ্যনটো হৈছে জিৰাফৰ ডিঙিত কেইডাল হাড় থাকে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 8। জিৰাফৰ ডিঙিত 8ডাল হাড় থাকে। এতিয়া আমি 10 নম্বৰ কুৱেশ্যন, লাষ্ট কুৱেশ্যনটোলৈ যাম। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু কুৱেশ্যনটো হ'ল গাখীৰ আৰু কণী দুয়োটা প্ৰদান কৰা জন্তুটো কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্লেটিপাছ। প্লেটিপাছ জন্তুটোৱে গাখীৰ আৰু কণী দুয়োটা প্ৰদান কৰে। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে কাষতে থকা বেল আইকনটো দবাই দিব, যাতে এনেকুৱা ইণ্টাৰেষ্টিং কিছুমান নজনা কথাৰ ভিডিঅ' দিলে আপোনালোকে লগে লগে নটিফিকেশ্যন পাই যায়। লগতে ভিডিঅ'টো লাইক কৰিব, আৰু যদি কিবা পৰামৰ্শ আছে, যদি আপোনালোকে বিচাৰে যে মোৰ এইটো বিষয়ত কিছু কথা জানিবৰ মন আছে, তো সেই টপিকটো আপোনালোকে কমেণ্ট কৰি জনাই দিব, মই সেই টপিকটোৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানে, ধন্যবাদ।